নমস্কাৰ। আজি মই আপোনালোকৰ মাজত দেখাই আছোঁ পিয়ৰ টচৰ এটা অতি সুন্দৰ যোৰা। দেখিবলৈ পাইছে অতি সুন্দৰকৈ কাম কৰা এটা পিয়ৰ টচৰ যোৰা। মই আপোনালোকৰ মাজত দেখাই আছোঁ ৰেড সূতাৰে কাম কৰা এটা অতি সুন্দৰ পিয়ৰ টচৰ যোৰা। আপোনালোকে দেখিবলৈ পাইছে এই পিয়ৰ টচৰ যোৰাটোৰ লগত এটা অতি সুন্দৰ অসমীয়া গহনা মই আপোনালোকৰ মাজত দেখাই আছোঁ। এই অসমীয়া গহনাৰ সৈতে এই পিয়ৰ টচৰ যোৰাটো অতি সুন্দৰকৈ মেটচ কৰিছে। কোনোবাই ল'ব বিচাৰিলে ডেছক্ৰিপশ্যনত মোৰ হোৱাটছএপ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে হোৱাটছএপ যোগে মোৰ লগত যোগাযোগ কৰি নাইবা নলবাৰী বিদ্যাপুৰত থকা অনামিকা বুটিক্সলৈ আহি এই সুন্দৰ সুন্দৰ কালেকশ্যনসমূহ আপোনালোকে ল'ব পাৰিব। এইটো হৈছে এটা অতি সুন্দৰ পিয়ৰ টচৰ যোৰা। এই যোৰাটোৰ লগত এই অসমীয়া গহনাটো আপোনালোকে ল'ব পাৰিব। দেখিবলৈ পাইছে অতি সুন্দৰ এটা গলপতা ৰেড কালাৰত